গাইজ নমস্কাৰ পুনৰবাৰ স্বাগত মোৰ অন্য এটি ভিডিঅ'লৈ আজি যাব ওলাইছোঁ বৰ্ডলেণ্ডলৈ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অলপ দিনৰ আগতে যি ঘোষণা কৰিছিলে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি তাই আজি থাৰ্ড গ্ৰেডৰ ইণ্টাৰভিউ আছে মোৰ ভতিজা যাব তাইক ইণ্টাৰভিউ দিয়াবলৈ ওলাইছোঁ আৰু আপোনালোকে আগলৈ চাই থাকক ভিডিঅ'টো দেখাইছোঁ তাত কেণ্ডিডেট কিমান হয় আৰু কিমান মানুহ হয় যদি মোৰ চুলো সেইজনী ভতিজা লগৰ এজনীৰ লগত যাম লগৰ এজনী আহি আছে তাইকো দেখাই আছোঁ আমি এতিয়া যাবলৈ লৈছোঁ যে লগৰজনী পালেহি আহিছে বেটি দেখিছ নাই দেখি কেন্দ্ৰ পৰিছে ইয়াত দুটা কেন্দ্ৰত আছে মানে এটা কেন্দ্ৰ ইয়াত আছে আমাৰ ইয়াত নহয় আগত এটা আৰু আছে তাত হ'ব আমি এতিয়া আহি পালোহি ভতিজাক ভিতৰত ভৰাই থৈ যাম লগৰজনী গাড়ী পাৰ্কিং কৰিবলৈ গ'ল আমি তিনিটা কেন্দ্ৰ এৰি থৈ আহিছোঁ এইটো 4 নম্বৰ কেন্দ্ৰ হৈছে কিন্তু মানুহ বহুত বেছি হৈছে ধেমাজি বহুতটা কেন্দ্ৰত পৰিছে গাইজ কেণ্ডিডেট কিমান হৈছে চাওক দেখা ফাইনেলি আহি পালোহি এতিয়া ইয়াতে চাই ল'ব লাগিব পুৰা চেকিং চলি আছে ইয়াতে চেকিং চলিছেনে বাইদেউ ইয়াতে অলপ চেকিং কৰি ল'ব তাৰপিছত ভিতৰত সোমাব দিব আন্ধাৰ আছে আমি লগৰজনী ঘৰত বহিলোহি অলপ ভতিজা ইণ্টাৰভিউ দি আছে আৰু লগৰজনী ঘৰত এতিয়া ইমান ধুনীয়াকৈ বনাই মেলি খোৱা আছে কলডিল ভাজি মাছ আৰু ইয়াৰ মাংস এয়া আমাৰ বেটি খৰা কোৱা কিবা এটা কেনেকুৱা পাইছা খাই এইফালে কিহঁতনি আৰু মোৰ বাইদেউ এজনী আহিলে ওচৰ আঁতৰ পৰাই দেখাই আছে বহুত টেষ্টিকৈ বনাইছে আমি খাই লওঁ এতিয়া এতিয়া শেষ হ'ল আমি ভতিজাক নিবলৈ আহি আছোঁ লগৰজনী ঘৰতে থাকি আহিলে এতিয়া লগৰজনীৰ হাজবেণ্ড আহিছে আমি লগতে আহিছোঁ আৰু গোটেইকেইটা তেওঁ ড্ৰাইভিং কৰি আছে ডাঙৰ দিছে পঢ়া আকৌ বি এ পঢ়াখিনি থাৰ্ড ছেমিষ্টাৰ দিছে কেনেকুৱা হ'ল পৰীক্ষা খোৱা ভালে কেনেকুৱা কুৱেশ্যন কাটিছে মানে ভালেনে মানে টান নে অলপ ইজি নে উজু আছে অঁ এইটো আমাৰ ভাইটি এটা লগ পালোঁ মানে বাইদেউ ফুটে হয় এইটো একদম পূৰা ঢকুৱাখানাৰ পৰা আহিছে ভাল হ'ল চাগে ন অঁ আৰু কোন আহিছে লগতে আহিছে আমাৰ ভতিজা আহিছে আকৌ অঁ ভতিজা লগ কি আছে মানুহ ঠিকছে হৈছে আকৌ মানুহ আছে
যোৱা লগত নকৰিলে এইজনী চাগে নহয় জানো এই ৰঙা সেইজনী আহিছে কেনেকুৱা হ'লে আমি গাড়ী লৈ আহিছোঁ ৰঙা আহিছে নেকি আমাৰ নহয় আমি লগৰজনী লৈ আহিলে না গৈ 300 কেণ্ডিডেট এটা চেণ্টাৰতে 300 তেনেহ'লে ভাবি চাওক কিমানটা কেন্দ্ৰ আছে আৰু কিমানখিনি হৈছে মানে পৰীক্ষা কেনেকুৱা হ'ল কোৱা ভালেই পাৰিলা এনে 5 মাৰ্ক পাবা নাই কোৱা পাছ কৰিব লাগে জানো মনে নহ'ব বিয়া পাতিলে নাই বিয়া পাতিলে চাবি আহি উশাহ আনি হওক একেবাৰে অৰিজিনেল ঘৰ পালোহি মানে গাঁৱৰ ঘৰ গেটাই ভাগৰ ঘাই ঘৰ মানুহজনৰ সেইজনী উশাহ আনি আৰু ইয়াৰ ওচৰ এগৰাকী আছেহি ইয়াতে আমাক মানে কি ইহঁতৰ ঘৰৰ নাৰিকল খাব দিছে নাৰিকল এয়া ঘৰত লগা নাৰিকল আৰু বেটিহঁতে পৰা খাই আছে আইতাই ভাত খাই যাবলৈ হাঁহ ধৰিব লৈছে আমি পূৰা হাঁহ মাংসটি খাম আৰু আমি বৰদলনি বকুলবাৰীৰ পৰা এতিয়া ঘৰলৈ আহি আছোঁ এইটো প্ৰফাইল এডিট প্ৰফাইল লিখা এটা মানে ৰেল ষ্টেচন পায় এইটো চেঞ্জ প্ৰফাইল ফটো আকৌ তাত টিপিলে ইয়াতে মানে ট্ৰেইন আহি আছে এতিয়া ট্ৰেইন আহোঁতে মানে গোটেই আহি গ'ল মানুহ ৰৈ আছে বৰদলনি বকুলবাৰী ষ্টেচন হয় এইটো ওলাবি আমি এদিন চিলাপত লৈ যাম আমি চিলাপত সেইবিলাক চিনি নাপাওঁ নহয় ইমান মানুহ গৈছে আজি পৰীক্ষা দি আহিছে নকলে নহয় আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ইমানে আৰু যদি আপোনালোকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব নাপাহৰিব এয়া মোৰ লগৰজনীয়ে কিবা কৰে বুলি ক'ব লগা নাই লাইক কমেণ্ট দিব জল্দি 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 বাই বাই